এইকেইটা ভাত আপোনালোকৰ নাতিছে মোলৈকো নাতিছে তাতকে দুইখিনি মিলাই আপুনি খাই দিয়ক মোলৈ চাউলটো বঢ়াই দিব চাহ বুজিছো দে তই লৈ ল দে খা তাৰপিছত খাব হয় নে নহয় চাহ হাতখন দে ধু মই হাত ধুই ভাত খাইছো না আকৌ এবাৰ ধুবই লাগিব এইবাৰ শেষ হোৱাৰ কাৰণে ধুৱাই দিছো কি কৰি আছে আপুনি এই একবাৰ পিটকলি ল'ৰা চবাৰ ভাত খুজি খাই নেকি কথা ক'বলৈ আহিছো ফ্ৰিজত কিন্তু 2.5 কেজি মাংস এতিয়াও যাম মাছ ৰাতিপুৱা আহি খাবি কৈছো নহয় এতিয়া খাই যাম এইবিলাকৰ পাকস্থলীয়ে নে চক প্ৰথমে এক থালি ভাত দিছো তাৰপিছত মই নিজে খুজিছো সৰ্বমুঠ ছবাৰ খুজিছ মাৰি দিছো মোৰ ভাগৰ ভাত দিছো এনেকুৱা ঠাইতে চৰু খালী কৰা আলহী আমাক নালাগে দে ওলা ঐ চাহ মাংস অকণমান দিব এনেকে কষ্ট কৰি মই ভিক্ষা খুজি খুজি মাংস আনিছো বাকীখিনি মাংস তোমালোকে এনজয় কৰিবা মাংসৰ পইচা দি দিছো নে নাই 20 টকা বাকীখিনি দিওঁতে মোৰ কিমান সময় লাগে 2 বছৰ ওলা 1 বছৰ 5 বছৰ তাই 6 বছৰ 7 বছৰ মোক আজি কিয়